হেল্ল' এভৰিৱান, আমি এতিয়া গৈ আছোঁ আমাৰ গাঁও ঘৰলৈ। আজি আমাৰ বিশেষ এটা কাৰণত। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ব্লগলৈ। আমি আছোঁ আজি বৰ্তমান আমাৰ গাঁও ঘৰত আৰু আজি আমি আয়াংকেইটাৰ এটা সকাম কৰিবলৈ আহিছোঁ গাঁও ঘৰলৈ। এই সকামটো নাম হৈছে সাতজনীয়া সকাম বুলি কয়। মিচিং সম্প্ৰদায়ৰ এইটো হৈছে আটাইতকৈ এটা ডাঙৰ সকাম। এই সকামটো সাতজনীয়া সকাম মানে হৈছে শনিৰ সকাম, আৰু এই সকামত বহুত ডাঙৰকৈ পতা হয় আৰু বিভিন্ন নীতি নিয়মৰ মাজেৰে আমাৰ এই সকামটো পতা হয়। আমাৰ আইন 10 মাহ হৈ থাকোঁতে আমি পাতিছিলোঁ। সাতজনীয়া সকামটো আমাৰ 10 মাহ হওঁতে পাতিছিলোঁ আৰু এতিয়া 4.5 বছৰ হৈছে আৰু 4.5 বছৰত আমি এই সকামটো আজি আমাৰ গাঁও ঘৰত পাতিবলৈ আহিছোঁ। তেন্তে আপোনালোকে চাই থাকক আজি আমাৰ ইয়াৰ সাতজনীয়া সকামৰ ব্লগটো, আৰু ইয়াৰ যিবিলাক নীতি নিয়ম আছে সকলোবিলাক আপোনালোকক অলপ অলপকৈ থুলমূলকৈ দেখুৱাই থাকিম। তেন্তে আপোনালোকে আজি ব্লগটো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। চাই ভাল লাগিলে আমাক লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু অলপ প্ৰেছ কৰি আমাক ছাবস্ক্ৰাইব কৰিব। তেন্তে চাই থাকক। এয়া আমাৰ শহুৰ দেউতাই কৰা ফুলনি বাৰীখন। আমাৰ ঘৰৰ গুলপীয়া গুলপীয়া গোলাপ ফুল ফুলি আছে। গাইছ, এয়া আমাৰ সাতজনী সকামৰ নীতি নিয়মবিলাক আমাৰ চাংঘৰত আৰম্ভ হৈছে। কাৰণ আমাৰ সকামবিলাক মিচিং সমাজৰ যি সকাম হয় ইয়াৰ চাংঘৰত প্ৰায় কৰা হয়, আপোনালোকে হয়তো জানে। আৰু ইয়াৰ শনি সকাম যেতিয়া কলা বস্তু দান কৰা হ'ব, আৰু এইটো আয়াঙৰ কাৰণেই সকামটো কৰা হৈছে কাৰণে আয়াঙৰ সন্মুখত আজি গাহৰি এটা, জানে যে আপোনালোকে মিচিং কালচাৰত গাহৰিটো তেওঁলোকে পূজা কৰা হয়, আৰু এই গাহৰিটো আজি আয়াঙৰ সন্মুখতে তাক আৰু পূজা দি তাক মাৰি পেলোৱা হ'ব। আৰু এই গাহৰিটো একদম সৰুৰ পৰা আমাৰ খুজবু আৰু অংকুৰৰ মাকে পোহপালন কৰি দিছিল, কাৰণ এইটো বাহিৰৰ পৰা কিনা হ'ব নোৱাৰে মানে এই সকামত, আৰু তেওঁলোকে এইটো পোহপালন কৰি দি আমাক বহুত সহায় কৰি দিছিল আজি এই সকামটোৰ কাৰণে। এয়া দেখিছে চাইমদ চাকি আছে আমাৰ পৰিয়ালৰ নানীমাসকলে, কাৰণ চাইমদত আজি বহুতভাৱে প্ৰয়োজনীয় এই সকামত। এইফালে কলডিল কাটি থকা গৰাকী হৈছে মোৰ বায়ে, তেওঁ খুজবু আৰু অংকুৰৰ মাক। এবাৰ অংকুৰে চাকৰি পাইছে যে পুলিচ বিভাগত, সেইকাৰণে মনৰ আনন্দতে খুব কাটিছে কলডিলটো। আৰু এইফালে সকলো বহি আছে, বাই নানীসকল সকলোৱে মিলি আৰু কামৰ যোজাৰ কাৰণে শাক পাত কাটি আছে। এয়া আমাৰ চাংঘৰতে পৰিয়ালৰ শাহুমায়ে বনাইছে কলডিলৰ চব্জি, কলডিল আৰু ইয়াত থাকিব অলপ গাহৰি মাংস। এইটো সম্পূৰ্ণ মিচিং পৰম্পৰাগত খাদ্য, আমাৰ এনেকুৱা সাতজনীয়া কামত বনোৱা হয়। তেওঁলোকে লাগি আছে আৰু ভিতৰত। শনি ৰাজা পূজা দি উলা গাহৰি চাৰি টেঙীয়া জন্তুৰে ইয়াত দিলে মানে উপায় অমংগল দূৰ হয়, দুখ দুৰ্গতি দূৰ হয়, পৰম্পৰা কৰি অহা। সেইটোকে আমি এতিয়া নিয়মটো কৰি আছোঁ। হিচাপ সেইবিলাক ৰন্ধা বঢ়া সিহঁতে বেলেগে মতা হয়।
এইফালে আমাৰ বাহিৰত বনাই আছে শাহুমাসকলে এয়া দেখিছে ৰেড মিট পিয়'ৰ একেবাৰে গাহৰি মাংস আৰু এই বনাই আছে আৰু বাহিৰত তেওঁলোকে এইটো গাহৰি মাংস আৰু মাটি দাইলৰ ৰঙা দাইল মিক্স আছে আৰু এইফালে অলপ মিচিং শাকেৰে মানে এটা বনাব ৰেচিপি ইয়াতো থাকিব অলপ গাহৰি মাংস তেওঁলোকে লাগি আছে আৰু এইফালে আমাৰ পৰিয়ালৰ শহু দেউতাই এয়া গাহৰি মাংস খৰিকাত দিছে আৰু এইটো খাবলৈ বিৰাট টেষ্টি হয় যিসকলে খাইছে আপোনালোকে গম পাইছেই আৰু লোকেল যেতিয়া হৈ যায় এটা গাহৰি মাংস যেতিয়া লোকেল হয় তেতিয়াতো আৰু খাবলৈ বিৰাট ভাল হয় বিৰাট টেষ্টি হয় আৰু চৰ্বিটো একদমেই নাথাকে খাবলৈ ভাল লাগে ইফালে আমাৰ চাংঘৰত সকলো এতিয়া ৰেডি হৈ গ'ল আৰু ভকতসকলো আহিলে কাৰণ সম্পূৰ্ণ হ'ল তাক খোৱা বোৱা এতিয়া কাৰ্য চলিব এয়া বিলাই আছে আৰু আমাৰ পৰিয়ালৰ সকলোৱে মিলি আজি আৰু আশীৰ্বাদ লৈছোঁ আমি ভকতৰ এই 7জনীয়া সকামত যাতে আজিৰ পৰা আৰু হায়াং বেটাৰ দিনবিলাক ভাল হয় তাৰে কামনাৰে আৰু সকলো ভকতে মিলি আমাক বহুত ধুনীয়াকৈ মানে কি ক'ম আৰু বহুত ধুনীয়াকৈ আশীৰ্বাদ দিছে বহুতে ভাল লাগিল আজিৰ দিনটো তিনিবাৰ কৰ Are ayang. আঙে ভাল পাইছে খাইছে